হাই, মোৰ নাম প্ৰণৱ। ৱেলকাম আজিৰ নতুন ব্লগত। আজি এনেই ৰাতিপুৱা হৈছে আৰু ৰাস্তাৰ ফালে ওলাই আহিছোঁ। প্ৰথমে ভিডিঅ' কৰিব নাজানো, কিন্তু এনেই ভিডিঅ' বনাব মন যায়, চিনেমা বনাব মন যায়। কেতিয়াবা এনেই ট্ৰাই কৰোঁ চিনেমেটিক এনেকুৱা ভিডিঅ' বনাবলৈ নেচাৰৰ লগত। মই গাটো ৰেডি হ'লোঁ, এতিয়া মই ডিব্ৰুগড় যাম। ত' ডিব্ৰুগড় আমাৰ লগত বাইও যাব, ত' বাইক লৈ আমি ডিব্ৰুগড় যাম বুলি ভাবিছিলোঁ, ডিব্ৰুগড় নগ'লোঁ, চাব আহি গ'ল। পূজা আহি আছে, জুবিন দা নাই, একদম মানে মনটো বেয়া লাগি আছে। তাৰপিছত আহিছোঁ আৰু চাবুৱাত মাৰ লগত। কোনটো চাৰ্ট ভাল লাগিছে, এইটো ভাল লাগিছে নে নীলাটো? চ' আমি চাবৰ পৰা ওলালোঁ, এতিয়া ডিকম সোমাম। ডিকমত চব্জি বজাৰ কৰিব লাগে, তাৰপিছত ডিকমত সোমাই চব্জি বজাৰ কৰি তাৰপিছত ঘৰ যাম। চ' এতিয়া আমি ডিকমৰ পৰা ওলালোঁ, এতিয়া অট'ত ঘৰ গৈ আছোঁ। মই ৰাতিপুৱা ওলাই আহিছোঁ, এতিয়া 5টা, চাৰে 5টা হৈছে, চাৰে 5টা হৈছে। এনেই ওলাই আহিছোঁ, চাইকেল লৈ ওলাই আহিছোঁ। এতিয়া ডিকম যাম, তাৰপিছত চাম। ডিকম আহি পালোঁ, ডেক'ৰেশ্যন কমপ্লিট হ'ল। ৰাস্তাটো এতিয়া খালী হৈ আছে, যেতিয়া পূজা হ'ব তেতিয়া পূৰা ভিৰ হৈ যাব। এইফালেও পাতিছে।
ডিকমৰ পৰা আহি এতিয়া আৰ্ট কৰি আছোঁ। ভিডিওটা মানে আধা হৈছে, নেক্সট ভিডিঅ'ত মই ৰিপৰ্ট কৰিম। ট্ৰেইনখন বহুত দীঘল আছে।